নমস্কাৰ আজি মই আপোনালোকৰ ওচৰত হোম লোনৰ কিছুমান কথা শেয়াৰ কৰিব আহিছো হোম লোন কেনেকৈ ললে আপোনাৰ বেনিফিট হ'ব তো সেই বিষয়ে আজি মই এই ভিডিঅ'টোত আপোনালোকক কম তো ভিডিঅ'টো শেষলৈ চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো হোম লোন এনেকুৱা এটা লোন যিটো আপোনাৰ বহুত বছৰলৈ আপোনাৰ চলি থাকে তো সেই কাৰণে হোম লোন চাই চিতি ল'ব লাগে আৰু হোম লোনৰ কেনেকুৱা ক্ৰাইটেৰিয়া আছে সেইবিলাক সকলোৱে জনাটো বহুতে দৰকাৰ সেই কাৰণে এই ভিডিঅ'টো লৈ আহিছো যেতিয়া আপুনি হোম লোন ল'ব যায় হোম লোন ল'লে বেংকে আপোনাৰ দুটাই আপোনাৰ ক্ৰাইটেৰিয়া দিয়ে এটা হৈছে আপোনাৰ ফিক্সড ৰেট অফ ইন্টাৰেষ্ট আৰু সেকেন্ড হৈছে আপোনাৰ ফ্লোটিং ৰেট অফ ইন্টাৰেষ্ট এই ফ্লোটিং ৰেট অফ ইন্টাৰেষ্ট কি আৰু ফিক্সড ৰেট অফ ইন্টাৰেষ্ট কি এই দুটা বহুতে নাজানে কাৰণ কি হোম লোন ল'বহে যায় কিন্তু হোম লোনৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি নাজানে মই আপোনালোকক কৈ দিও ফ্লোটিং ৰেট অফ ইন্টাৰেষ্ট হৈছে মানে কেনেকুৱা আপোনাক কৈ আছো যদি আপুনি SBI ৰ পৰা এটা হোম লোন পাৰচেজ কৰিব গৈছে মানে হোম লোন ল'ব গৈছে তেতিয়া কি হ'ব আপুনি SBI ৰ পৰা হোম লোন আপুনি 9% ত ল'লে সাপোজ আপুনি হোম লোনটো 9% ত যেতিয়া ল'লে তেতিয়া আপোনাৰ চলি আছে ধৰি লওক 2 বছৰ গল 2 বছৰ যোৱাৰ পিছত কি হ'ব আপোনাৰ ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত যদি আপুনি লয় তেতিয়া 2 বছৰ চলাৰ পিছত আপোনাৰ কি হ'ব 2 বছৰ পিছত আপোনাৰ বেংকৰ পৰা আপোনাৰ মেসেজ আহিল যে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট ইনক্ৰিজ হৈছে এই বছৰ আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো আমাৰ ইনক্ৰিজ হলে কি হ'ব তেতিয়া যদি আপুনি ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত লৈছে সেই লোনটো তেতিয়া কি হ'ব আপোনাৰ লোনটো আপুনি 9% ত লৈছিলে কিন্তু ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত যদি লৈছে তেতিয়ালি আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো যিমান বাঢ়িব সেই ইয়াৰত মানে ধৰি লওক 10% যদি বাঢ়িছে তেতিয়ালে আপুনি 1% বেছিকে পেমেন্ট কৰিব লাগিব মানে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট সেই বছৰত 10% কে লাগিব তো আৰু এটোৰ বেনিফিট আৰু আছে সাপোজ আপুনি যদি নেক্সট বছৰ মানে আপোনাৰ যদি ৰেট অফ ইন্টাৰেষ্ট ধৰি লওক আপোনাৰ কমি যোৱাৰ লগে লগে কি হ'ব আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট সাপোজ 9% লৈছিলে আপুনি 9% লৈ কিনে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট 8% আহিল তো 8% আহাৰ লগে লগে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট যেটো 8% হ'ব ন সেই ৰেট অফ ইন্টাৰেষ্টটো 8% হিচাপে আপুনি পেমেন্ট কৰিব লাগিব হেতুৱে আপোনাৰ ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টৰ মানে মিনিং আৰু আপুনি ফিক্সড ৰেট অফ ইন্টাৰেষ্ট যদি আপুনি ল'ব যায় বেংকৰ পৰা তেতিয়া কি হ'ব ফিক্সড ৰেট অফ ইন্টাৰেষ্টত এটাই ৰেট অফ ইন্টাৰেষ্ট থাকে আপুনি আজি যদি আপুনি ৰেট অফ ইন্টাৰেষ্ট 10% লৈছে তেতিয়ালে আপুনি একদম যদি 20 বছৰলৈ লৈ আছে লোনটো 20 বছৰলৈ লৈছে তেতিয়া আপুনি 10% পে কৰি থাকিব লাগিব আৰু ফিক্সড ৰেট অফ ইন্টাৰেষ্টত আপোনাৰ 1-2% বেছিকে ৰাখে মানে আপুনি ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত কৈ ফিক্সড ৰেট অফ ইন্টাৰেষ্টত 1-2% আপোনাৰ বেছিকে লয় কাৰণ কিয় বেংকৰ হেতু বেনিফিট নহয় কাৰণ কিয় ফিক্সড ৰেট অফ ইন্টাৰেষ্টত আপোনাক দি আছে তো কাইলৈ যদি আপোনাৰ বাঢ়িও যায় তেতিয়া কি হ'ব বেংকে আপোনাৰ সেই যেটো আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট দিছে 10% বা 9% হেতুৱে ল'ব লাগিব তো ফিক্সড ৰেট অফ ইন্টাৰেষ্টত যদি আপুনি ল'ব যায় তেতিয়া আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হয় আৰু যদি আপুনি ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত ল'ব যায় তেতিয়া ৰেট অফ ইন্টাৰেষ্টটো অলপ কম হয় মানে 1.5-2% আপোনাৰ কমি যায় কিন্তু আপোনালোকে যদি চুজ কৰে ন তেতিয়া হলে আপোনালোকে ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টটো চুজ কৰিব কাৰণ কিয় জানেনে ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত যদি আপুনি লয় তেতিয়া কি হ'ব আপোনাৰ যদি আপুনি আজি যদি আপোনাৰ বাঢ়িছে সাপোজ এই বছৰ আপোনাৰ আপুনি 9 টকাত লৈছিলে আপোনাৰ 9.5 টকা হ'ল বা 10 টকা হ'ল তেতিয়া আপুনি 1% পেমেন্ট কৰিলে ধৰি লওক 1% বেছিকে গল মানে 10 টকা সুতত আপুনি দি আছে 10% সুতত আপুনি পেমেন্ট কৰি আছে নেক্সট বছৰ লগলে কি হ'ল আপোনাৰ 1.5% কমি গল মানে হোম লোনৰ কি হয় ৰেট অফ ইন্টাৰেষ্টটো আপ এণ্ড ডাউন হৈ থাকে মানে প্ৰত্যেক বছৰে একে নাথাকে মানে কেতিয়াবা বাঢ়িও যায় অলপ বাঢ়ে তেতিয়া যদি 1% বাঢ়িছে তেতিয়ালে 1.5% মান নেক্সট বছৰ কমি আহে তো এনেকুৱাকে ৰেট অফ ইন্টাৰেষ্টটো হোম লোনৰ ভাড়া কমা হৈ থাকে হেতু কথা আপোনালোকক মানে বেংকে নকয় খুলি কিনে আপোনালোকক নকয় সেই কাৰণে কি হয় বহুতে নাজানে সেই কথাটো এই কাৰণে এই বস্তুটো আপোনালোকে সদায় মনত ৰাখিব ৰেট অফ ইন্টাৰেষ্ট যেতিয়া আপোনালোকে ল'ব হোম লোনত তেতিয়া ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টতে ল'ব ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত ল'লে আপোনাৰ বহুতখিনি বেনিফিট হ'ব ফিক্সড ৰেট অফ ইন্টাৰেষ্টত যদি লয় ন আপুনি 10% যদি আপুনি লৈছে লোনটো সেই 10% 20 বছৰ আপুনি পে কৰি থাকিব লাগিব আৰু ইয়াতে এটা কথা আছে যদি আপুনি ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত যদি আপুনি লোন এটা লৈছে ন আপুনি ধৰি লওক মাজতে আপোনাৰ পইচা আহিল সাপোজ আপুনি লোনটো ক্লোজ কৰিব খুজিছে ধৰি লওক 10 বছৰ চলালে আৰু 10 বছৰ আছে তো 10 বছৰৰ পইচাখিনি মই একেলগে মাৰি দিলো তেতিয়া কি হ'ব আপোনাৰ কোনো মানে ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত যদি আপুনি লয় তেতিয়া হলো কোনো প্ৰি পেনাল্টি চাৰ্জেছ নালাগে মানে এটা মানে পেনাল্টি আপোনাৰ চাৰ্জেছ লয় 3% 4% এনেকুৱা এটা চাৰ্জ লয় তো কি হয় হেতু ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টত নালাগে কিন্তু আপুনি যদি ফিক্সড ৰেট অফ ইন্টাৰেষ্টত যদি হোম লোনটো লৈছে তেতিয়া কি হ'ব সেই যেটো প্ৰি পেনাল্টি চাৰ্জ এটা থাকে হেতু আপুনি দিব লাগিব হেতু আপোনাৰ বেংক ওয়াইজ বেলেগ থাকে কিছুমান 3% 4% কিছুমানে 5% লয় তো হেনাকে ৰেট অফ ইন্টাৰেষ্টৰ ওপৰত আপোনাৰ লৈ থাকে তো আপোনালোকে যেতিয়া ল'ব হোম লোন এটা তেতিয়া ফ্লোটিং ৰেট অফ ইন্টাৰেষ্টতে ল'ব ফিক্সড ৰেট অফ ইন্টাৰেষ্টত ল'লে আপোনালোকৰ লছ হ'ব তো এই ভিডিওটোত ইখিনিয়ে যদি ভিডিওটো আপোনালোকৰ ভাল লাগে তেতিয়ালে এটা লাইক কৰিব আৰু শেয়াৰ কৰি দিব কাৰণ কিয় আপুনি যেতিয়া শেয়াৰ কৰিব তেতিয়া বহুতখিনি মানুহেও গম পাব তো সেই কাৰণে ভিডিওটো এবাৰ শেয়াৰ কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়ালে
অলপ একবাৰ এটা লাইক কৰি দিব তো এতিয়ালৈ গৈ থাকোঁ কাৰণ এনেকুৱা ভিডিঅ' আৰু মোৰ আহি থাকিব আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব তো বাই বাই নেক্সট ভিডিঅ' নেক্সট ব্লগত লগ পাম আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে কি ৰিলেটেড আপোনালোকে লোনৰ বিষয়ে যদি নাজানে মোক আপোনালোকে মেছেজ কৰিব কি লোনৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তো এবাৰ মেছেজ কৰি কিনে মোক জনাব তো মই তাৰে ওপৰত আপোনালোকক সেই ভিডিঅ'টো মই প্ৰভাইড কৰিম তো এতিয়ালৈ গৈ থাকোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই গুড বাই জয় আই অসম গুড বাই